তো হেল্ল' গাইজ, তো ৱেলকাম বেক টু মোৰ চেনেল মানে সৌৰভ ব্লগ এণ্ড ডান্সলৈ। তো আজি মই কালি এটা হোৱাটছএপ ষ্টেটাছ দিছিলোঁ যে Q&A পাতিম বুলি। তো আজি Q&A কাৰণে মই পূৰা ৰেডি। তো এতিয়া Q&A ষ্টাৰ্ট কৰোঁ। তো আৰু কমেণ্ট দিয়ক, আপোনাৰ ছেকেণ্ড পাৰ্ট পাই যাব। এইটো ফাৰ্ষ্ট পাৰ্ট, তো অতি সোনকালে আৰু ছেকেণ্ড পাৰ্ট আনিম। তো বেছি কথা নকওঁ, তো এতিয়া সোনকালে মই এনচাৰ দিম আপোনালোকক। তো আপোনালোকে কমেণ্ট দিছে, ভাল কমেণ্ট দিছে। তো এতিয়া মই কমেণ্টবিলাক পঢ়োঁ আৰু আপোনালোকক কুৱেশ্যন এনচাৰ দি আছোঁ। তো ফাৰ্ষ্ট কুৱেশ্যন হৈছে উদিত্য কৰ্মকাৰে দিছে। তো দিছে কি যে ফেমিলিয়ে ছাপোৰ্ট কৰেনে? তো মোক একদম ঘৰৰ ফালৰ পৰা বহুত ছাপোৰ্ট কৰে। তো মানে ইউটিউবৰ কাৰণে ছাপোৰ্ট কৰিছে। তো এতিয়ালৈকেতো ছাপোৰ্ট কৰি আছে, পিছলৈকে গম নাপাওঁ কি। তো আৰু নেক্সট কুৱেশ্যনটো হৈছে হিমাংকু দাদাই দিছে, মানে মোৰ হিমাংকু দাদা। তো দিছে কি তুমি ইউটিউব কিমান দিনৰ পৰা কৰি আছা আৰু তোমাৰ ইউটিউবাৰ কোন? তো মই হিমাংকু দাদা, মই ইউটিউব বেছি দিন হোৱা নাই, 4-5 দিন পৰা মই ইউটিউব ষ্টাৰ্ট কৰিছোঁ। কিন্তু মই ইউটিউব বহুত আগৰ পৰাই খুলি থৈছোঁ, 2019তে মই খুলিছোঁ। তো আৰু মোৰ ফেভৰেট ইউটিউবাৰ হৈছেতো তুমি জানাই, মোৰ ফেভৰেট ইউটিউবাৰ হৈছে বিকাশ চেত্ৰী। তো মোৰ বহুত বেছি ভাল লাগে বিকাশ চেত্ৰীক। তো এইটোৱে। তো আৰু নেক্সট কুৱেশ্যনটো হৈছে এইটো সেয়াই দিছে মালবিকা চৰকাৰ। তো সেয়া, তোমাৰ ফেভৰেট কালাৰ কি? মোৰ ফেভৰেট কালাৰ হৈছে ৰেড। তো আৰু নেক্সট কুৱেশ্যনটো হৈছে এইটো দিছে আমাৰ তাতু, মানে আমি ঘৰত তাক তাতু বুলি মাতোঁ, ৰিয়েল নাম হৈছে অৰ্জুন ৰায়। তো সি দিছে কি যে তুমি কি খাই ভাল পোৱা? তো মই বেছি ষ্ট্ৰীট ফুড বেছি ভাল নাপাওঁ। তো মই এনে অলপমান ম'ম'টো খাই ভাল পাওঁ আৰু চাওমিন খাই বেছি ভাল পাওঁ। তো আৰু নেক্সট দিছে কি মোৰ ড্ৰিম বাইক কি? মোৰ ড্ৰিম বাইক হৈছে এইটো এডভেঞ্চাৰ 390 KTM-ৰ। আৰু এটা দিছে ইয়'ৰ ফেভৰেট ইউটিউবাৰ, ইটো দিছে তাতুই। তো মই অলপ আগতে কৈ উঠিলোঁ মোৰ ফেভৰেট ইউটিউবাৰটো হৈছে বিকাশ চেত্ৰী। আৰু এটা দিছে কি ইয়'ৰ ফেভৰেট মুভি, মোৰ ফেভৰেট মুভি হৈছে সেয়া হিৰোপন্তি। তো আৰু এটা দিছে ইয়'ৰ ফেভৰেট চেলিব্ৰিটি, মোৰ ফেভৰেট চেলিব্ৰিটি হৈছে টাইগাৰ শ্ৰফ। তুমি ব্লগ কৰি ভাল পোৱানে? মইতো অভিয়াছলি মই ব্লগ কৰি বহুত বেছি ভাল পাওঁ। মানে মই বেছি দিনৰ পৰা ব্লগ কৰা নাই। মই বিকাশ চেত্ৰীৰ চাইছিলোঁ, ডিম্পু বৰুৱা চাইছোঁ। তো মই নিজে ভাবিলোঁ কি অলপমান ব্লগ ময়ো কৰোঁ নেকি, এনে ট্ৰাই কৰোঁ। তো মই সেইকাৰণে ব্লগটো কৰি অলপমান ভাল পাওঁ। তো প্ৰাণজিত দাদাই দিছে যে তোমাৰ ফেভৰেট ফুড কি? তো প্ৰাণজিত দাদা, মই অলপ আগতে কৈ উঠিলোঁ। তো মোৰ ফেভৰেট ফুড হৈছে ম'ম' আৰু চাওমিন। তো আৰু নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ। তো এইটো দিছে আমাৰ গুঞ্জিত দাদা, মানে গুঞ্জিত দাদাই দিছে কি বাদাম বাদাম গানটোত অলপমান নাচি দিয়ক, মানে। তো হ'ব, মই এতিয়া নাচি দেখাই আছোঁ অলপ। তো এতিয়া ডান্সটো ষ্টাৰ্ট কৰোঁ। তো গুঞ্জিত দাদা, তুমি বহুত টাফ দি দিলা। তো একো নাই আৰু ডান্সটো কৰি দিওঁ আৰু কুৱেশ্যন যিহেতুকে। তো ষ্টাৰ্ট। নাচি দিলোঁ নে খুচ? তো এতিয়া নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ আৰু একবাৰ। তো এইটো দিছে আমাৰ, তো টিপলাইৰ পৰা দিছে হিমজ্যোতি দাদাই। তো দিছে যে ভাইটি তুমি ইউটিউব কিয় চইচ কৰিছা আৰু ফেভৰেট ইউটিউবাৰ কোন? তো দাদা, মোৰ ইউটিউব চইচ কৰিছোঁ কাৰণ মোৰ ইউটিউব বহুত বেছি ভাল লাগে। তো সেইকাৰণে মই ইউটিউবটো বহুত চইচ কৰিছোঁ, বহুত চাইছোঁ ভিডিঅ', বহুত চাই কিনে মোৰ মানে ভাল লাগিছে। সেইকাৰণে মই ইউটিউবটো চইচ কৰিছোঁ। আৰু মোৰ ফেভৰেট ইউটিউবাৰ হৈছে, তো মই ফেভৰেট ইউটিউবাৰ মোৰ বিকাশ চেত্ৰী। তো 2বাৰমান ক'লোঁ মই, মানে হিমাংকু দাদাই এইটো কুৱেশ্যনে সুধিছিল। তো মোৰ ফেভৰেট ইউটিউবাৰ হৈছে বিকাশ চেত্ৰী। আৰু নেক্সট কুৱেশ্যন এটা দাদাই দিছে কি বুবুল ডেকা, তোমাক ঘৰৰ মানুহে কেতিয়াবা বাধা দিছে নেকি ইউটিউব কৰোঁতে? তো দাদা, মোক কেতিয়াও মা দেউতাহঁতে বাধা দিয়া নাই ইউটিউব কৰোঁতে, আনকি মোক ছাপৰ্টহে কৰি আছে যে আৰু কৰ বা সেনেকুৱা। আৰু নেক্সট কুৱেশ্যনটো আছে মোৰ এজন ফ্ৰেণ্ডে দিছে যে তাৰ নাম হৈছে মানৱ ডেকা। সি দিছে তই ব্লগ কৰোঁ বুলি কিয় ভাবিলি? কাৰণ মই ব্লগ বহুত চাইছোঁ আৰু মোৰ ব্লগ কৰি বহুত ভাল লাগে, সেইকাৰণে মই ব্লগটো ষ্টাৰ্ট কৰিছোঁ। তো সেইটোৱে আৰু এটা দিছে
যে মোৰ পাপাই লাষ্টত এটা কমেণ্ট দিছে যে কৈছে কি তুমি লাষ্ট এণ্ডিঙত তুমি এটা ডান্স কৰি দেখুওৱা তো মোক পাপাই এটা টাফ দি দিলে তো পাপাই দিলে যে মোক এটা ডান্স কৰি দেখাব লাগে তো ডান্সটো কৰি দেখাই দিওঁ তো আৰু কুৱেশ্যন নাই তো এইখিনিতে কুৱেশ্যনটো ফিনিছ হৈছে তো মই লাষ্ট এইটো ডান্সটো কৰি দেখাই দিওঁ তাৰপিছত আৰু কুৱেশ্যন ফিনিছ তো হেল্ল' গাইজ তো এতিয়া লাষ্ট এণ্ডিঙত যিহেতুকে পাপাই এটা মোক ডান্স কৰিব দিছে তো মই এতিয়া ডান্সটো কৰোঁ তো চাওক আপোনালোকে रसों की मिला তুমি কাঢ়িনিলা যৌৱনৰে সাগৰখনত মৰম সিঁচিলা ৰাতি ৰাতি টোপনি খতি মোৰে জানা ভাবি ভাবি বাৰে বাৰে তোমাৰে কথা ৰ'দালিয়ে মোৰ কানে কানে কয় এয়াই নেকি বাৰু ভাল পোৱা হয় তো গাইজ তো এতিয়া ভিডিঅ'টো এণ্ডিং কৰোঁ তো গানটোও চাই মানে গানৰ লগত ভিডিঅ'টো কেনেকুৱা হৈছে ক'ব মানে লাষ্ট যোনটো গানটো এতিয়া মানে মই ডান্স কৰিলোঁ কেনেকুৱা লাগিছে ক'ব আৰু ইটোৰ অতি সোনকালে মই কভাৰ ভিডিঅ' দিব ট্ৰাই কৰিম তো কভাৰ ভিডিঅ'টো দিম তো চাব অলপমান শ্বেয়াৰ কৰিব তো আজিলৈ এইখিনিয়ে তো যদি ভিডিঅ'টো চাই ভাল লাগিলে তো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যোনবিলাক মোৰ চেনেল নতুনকৈ আহিছে তো ছাবস্ক্ৰাইবটো কৰি কেনে যাব আৰু তো আজিলৈ বাই বাই Q&A পাৰ্ট 1 চাই কেনেকুৱা লাগিলে সেইটো ক'ব আৰু পাৰ্ট 2 অতি সোনকালে লৈ আনি আছোঁ আপোনালোকৰ মাজত তো বাই বাই ৰ'দালিয়ে মোৰ কানে কানে কয় এয়াই নেকি বাৰু ভাল পোৱা হয়